ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই 6 মাহিলী পৰীক্ষাৰ 2022 আৰু 23 গণিত আৰু মৌখিকৰ পেপাৰখন দিছিলোঁ। তোমালোকে নিশ্চয় চাইছা, যদি চোৱা নাই চাবা। এইবাৰ মই 2024 চনৰ হৈ যোৱা 6 মাহিলী পৰীক্ষাৰ পেপাৰখন তোমালোকক দিছোঁ। তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা। মই সকলোখিনি প্ৰশ্ন গাই নিদিওঁ, তোমালোকে ভালদৰে চাই যাবা। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, তোমালোকে এইখিনি কৰি চাবা ঘৰত। 11 নম্বৰ কুৱেশ্যনটো কোন জুখিবলৈ আহিছে।